মৃত্যুৱেও যে কেতিয়াবা অভিলেখ গঢ়িব পাৰে সেই কথা আপুনি বাৰু জানেনে? আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আমি আপোনালোকক জনাবলৈ ওলাইছো ইতিহাসে পাহৰিব নোৱাৰা এনে 5টা মৃত্যুৰ বিষয়ে। ভূমিকম্পত সৰ্বাধিক মৃত্যু। 1201 চনৰ জুন আৰু জুলাই মাহত ভূমধ্য সাগৰৰ পূব প্ৰান্তৰ কেইবাখনো চহৰৰ মুঠ 11 লাখ লোকৰ ভূমিকম্পৰ ফলত মৃত্যু হৈছিল যদিও তাৰ প্ৰমাণিত নথিপত্ৰ নাই। তথাপি এই মৃত্যুকে কোৱা হৈছে বিশ্বৰ ভিতৰতে ভূমিকম্পত হোৱা সৰ্বাধিক মৃত্যু। এই ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল প্ৰায় 11 লাখ। ভূমিস্খলনত সৰ্বাধিক মৃত্যু। বৰ্তমান সময়তো ভূমিস্খলনৰ ফলত বিশ্বৰ ভিন্ন প্ৰান্তৰ বহু লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰায়ে শুনিবলৈ পোৱা যায় যদিও 1970 চনৰ 31 মে তাৰিখে আমেৰিকাৰ পেৰু প্ৰদেশৰ সমীপৱৰ্তী এণ্ডিছ পৰ্বতমালাত হোৱা ভূমিস্খলনতে সৰ্বাধিক লোকে প্ৰাণ হেৰুৱাইছিল। এই ভূমিস্খলনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা আছিল 18,000। ইয়াৰ পূৰ্বেও 1150 চনত ইটালীত হোৱা এক ভূমিস্খলনৰ ফলত প্ৰায় 26,700 লোকে প্ৰাণ হেৰুৱাইছিল বুলি শুনা যায় যদিও তাৰ কোনো স্পষ্ট প্ৰমাণ নাই। যুদ্ধত সৰ্বাধিক মৃত্যু। তথ্য অনুসৰি বৰ্তমান সময়লৈকে বিশ্বত যিমানবোৰ যুদ্ধ হৈছে সেই সকলোবোৰৰ ভিতৰত দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰা লোকৰ সংখ্যাই সৰ্বাধিক। 1935 চনৰ পৰা 1945 চনলৈকে চলা এই যুদ্ধত 5,64 লাখ লোকে মৃত্যুবৰণ কৰিছিল। অনাহাৰত সৰ্বাধিক মৃত্যু। অনাহাৰত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা সোমালিয়াতেই সৰ্বাধিক বুলি বহুতে ক'ব খোজে যদিও বুলগেৰিয়াত অনাহাৰত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক। 1467 চনৰ পৰা 1503 চনলৈকে বুলগেৰিয়াৰ বিভিন্ন অঞ্চলৰ প্ৰজাৰ মাজত দেখা দিয়া অনাটনৰ ফলত প্ৰায় 12,000 লোক মৃত্যুমুখত পৰিছিল। বানত সৰ্বাধিক মৃত্যু। বানপানীৰ ফলত চীন দেশৰ সমান মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ কোনো এখন দেশতে বৰ্তমানলৈকে নাই। চীনৰ দুখ হিচাপে জনাজাত হোৱাংহু নদীয়ে 1887 চনত সৃষ্টি কৰা ভয়ানক বানৰ ফলত প্ৰায় 9 লাখ লোক মৃত্যুমুখত পৰিছিল।